হে দোস্ত, ওয়েলকাম টু কর্নার চ্যানেল। আজি আমি কথা পাতিম ইণ্ডিয়াৰ এটা সম্পূৰ্ণ নাম আছে। আপুনি কেতিয়াবা ভাবি চাইছেনে ইণ্ডিয়াৰ এটা সম্পূৰ্ণ নাম আছে বুলি? কিন্তু আমি যেহেতু ইণ্ডিয়াত বসবাস কৰি আছোঁ, সেইকাৰণে ইণ্ডিয়াৰ এটা সম্পূৰ্ণ নাম আছে। এই সম্পূৰ্ণ নামটো জনা আমাৰ সকলোৰে কৰ্তব্য দৰকাৰ। সেইকাৰণে আজি এই নতুন ট্ৰিপছ লৈ আপোনাৰ সন্মুখত আহিছোঁ, যাতে যদি আপুনি জানে প্লিজ বেয়া নাপাব, আৰু যদি আপুনি নাজানে তেনেহ'লে এই ভিডিঅ'টো একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকক। যেহেতু আমি ইণ্ডিয়াত বসবাস কৰি আছোঁ, সেইকাৰণে ইণ্ডিয়াৰ সম্পূৰ্ণ নাম জনাটো আমাৰ দৰকাৰ। বলক এতিয়া আমি ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ভিডিঅ'টো একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকক। ইণ্ডিয়াটোৰ সম্পূৰ্ণ নাম হ'ল ইণ্ডিপেণ্ডেণ্ট নেশ্যনেল ডেম'ক্ৰেটিক ইণ্টেলিজেণ্ট এৰিয়া, অৰ্থাৎ অসমীয়াত হ'ল স্বতন্ত্ৰ ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক বুদ্ধিমান ক্ষেত্ৰ। হয়, এইটোই অসমীয়াত হয় আমাৰ। এই ভিডিঅ'টোৰ পৰা কিবা জানিলে বুজিলে শিকিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক, আৰু শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা টেকন'লজি ভিডিঅ' সকলোতকৈ আগত পোৱাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু লগতে ঘণ্টি আইকনটি বজাই দিয়ক। এইখিনিতে আজিলৈকে বাই বাই, আকৌ লগ পাম। বাই বাই। জয় আই অসম।